আপোনাৰ নামৰ প্ৰথম আখৰটো চি নেকি আজি ক'বলৈ লৈছো চি নামৰ ব্যক্তিসকলৰ 7টা গুণ এনেটো গুণ বহুত আছে কিন্তু 7টা গুণৰ বিষয়ে আজি উল্লেখ কৰা হৈছে এক নম্বৰ হৈছে বুদ্ধিমান আৰু চুকা মগজুৰ মানে বুদ্ধিমান আৰু তেজ দিমাগ वाले তেওঁলোকে যিকোনো এটা বস্তু অতি সোনকালে শিকিব পাৰে বা আয়ত্ত কৰিব পাৰে আৰু যিকোনো কথা অতি সোনকালে বুজি পায় দুই নম্বৰ হৈছে ৰিস্ক ল'ব পৰা ব্যক্তি মানে ৰিস্ক টেকাৰ বুলি কোৱা হয় ইয়াক তেওঁলোকে প্ৰত্যাহ্বানলৈ ভয় নকৰে মানে চ্যালেঞ্জ তেওঁলোকে ভয় নকৰে তিন নম্বৰ হৈছে তেওঁলোক সৃষ্টিশীল নতুন নতুন বস্তু নিৰ্মাণৰ বিশেষজ্ঞ মানে এটা বস্তু বুলি কোৱাৰ লগে লগে মানে নতুন কথা নতুন সৃষ্টি বা নতুন তেওঁলোকৰ ক্ৰিয়েটিভিটি তেওঁলোক এজন ভাল ক্ৰিয়েটৰ চাৰি নম্বৰ হৈছে চঞ্চল আৰু কৌতূহলী ইয়াৰ অৰ্থটো হৈছে তেওঁলোকে সকলো কথা জানিবলৈ বিচাৰে নতুন নতুন কথা শিকিব বিচাৰে পাঁচ নম্বৰ হৈছে তেওঁলোক স্বাধীন মনৰ কাৰো মতে তেওঁলোকে উঠাবহ কৰিব নিবিচাৰে কাৰো মতে তেওঁলোকে চলিব নিবিচাৰে ছয় নম্বৰ হৈছে সংবেদনশীল তেওঁলোকে ব্যক্তিৰ আবেগক গভীৰভাৱে বুজি পায় সেইবাবে কেতিয়াবা তেওঁলোকে ঠক খায় সাত নম্বৰ হৈছে খৰকৈ সিদ্ধান্ত লোৱা মানে কেতিয়াবা খৰখেদাকৈ সিদ্ধান্ত লোৱাটো ভুল যেনে কোনোবাই আপোনাৰ পৰা কিবা এটা বস্তু বিচাৰিছে আপুনি একো নাভাবা চিন্তা কৰি দি দিছে আৰু তেওঁক সহায় কৰিছে আৰু শেষতকৈ আপোনাৰ অৱস্থাটো বেয়া হৈছে তেনেকুৱা নকৰিব